সন্ধিয়াৰ শীৰ্ষ সংবাদ গুৱাহাটীৰ 4টা স্থানত আছে ড্ৰাগছৰ ঘাটি CIDৰ হাতত আহি পৰিছে চাঞ্চল্যকৰ তথ্য নৱকাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ পিছতে নতুন তথ্য পোহৰলৈ আহিছে মজুমদাৰ ড্ৰাগছ ডিষ্ট্ৰিবিউটৰৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি অভিযানত জব্দ কৰা হৈছে 47,000 কফ চিৰাপ 2,60,000 টেবলেট জব্দ হোৱা ড্ৰাগছৰ মূল্য প্ৰায় 90,40,000 টকা শনিবাৰে নিশা চলিছিল CID ভিজিলেন্সৰ যুটীয়া অভিযান আৰু অভিযান কালত তাহিৰুদ্দিন মজুমদাৰ নামৰ এজন লোকৰ জিম্মাৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছ ইতিমধ্যে জব্দ কৰা হৈছে গুৱাহাটীৰ 4 স্থানত আছে ড্ৰাগছৰ ঘাটি CIDৰ হাতত আহি পৰিছে চাঞ্চল্যকৰ তথ্য ডবগাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ পিছতে নতুন তথ্য পোহৰলৈ আহিছে মজুমদাৰ ড্ৰাগছ ডিষ্ট্ৰিবিউটৰৰ পৰা জব্দ কৰিছে ড্ৰাগছ অভিযানত জব্দ 47,000 কফ চিৰাপ 2,60,000 টেবলেট জব্দ হোৱা ড্ৰাগছৰ মূল্য 90,40,000 টকা শনিবাৰে নিশা চলিছিল CID আৰু ভিজিলেন্সৰ যুটীয়া অভিযান তাহিৰুদ্দিন মজুমদাৰ নামৰ এজন লোকে মজুত ৰাখিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছ Doboka area, Hojai district of Dobokat, जो गोडाउन जो रेड करा उसे इटू नाम होए मजूमदार ड्रग डिस्ट्रीब्यूशन लिमिटेड एजन मानु आमी अरेस्ट करिसु तार नाम होए ताहिरुद्दीन मजूमदार इटू ड्रग गोडाउन जो इलीगल गोडाउन आसे तार मालिक आसे गोडाउन और पूरा आमी टोटल 4,700 cup syrup per bottle 4,700 cup syrup bottle 2.6 lakh 2,60,000 tablets